নমস্কাৰ আজি এটা ভিডিঅ' লৈ আহিছোঁ অবচেতন মন সাবকনচিয়াছ মাইণ্ড আপোনালোকে মোৰ চেনেলটো ভিডিঅ'খিনি পাই থাকিবৰ কাৰণে সাবস্ক্ৰাইব কৰি ল'ব আৰু শ্বেয়াৰ কৰি দিব আমাৰ অবচেতন মনটো হৈছে আমাৰ এজন প্ৰিয় বন্ধু কিয়নো আমি বিচৰাৰ ধৰণেই আমাৰ অবচেতন মনটোৱে দিনে নিশাই আমাৰ জীৱনটো গঢ় দিবলৈ দিনে নিশাই কষ্ট কৰে এটা উদাহৰণ দিছোঁ আপুনি এখন নতুনকৈ যেতিয়া গাড়ী শিকিবলৈ লয় আপুনি ক্লাছ ব্ৰেক এক্সিলেটৰ এইবিলাক আপুনি কাৰোবাৰ পৰা শিকিবলগীয়া হয় আৰু গাড়ীখন শিকি যেতিয়া ভালকৈ পাৰে তেতিয়া আপুনি পিছত নিজে নিজে কাৰোবাৰ পৰা নিশিকাকৈ আপুনি গাড়ীখন চলাব পৰা হয় কিয়নো জানেনে এই গোটেই প্ৰক্ৰিয়াটো আমি যেতিয়া শিকিছোঁ শিকাৰ প্ৰক্ৰিয়াটো আমাৰ অবচেতন মনত সঞ্চয় হয় কিবা এটা অভ্যাস আমাৰ অবচেতন মনত সঞ্চয় হ'বলৈ সেই অভ্যাসটো আমি 21 দিন সদায় যদি কৰোঁ 21 দিনৰ পিছত আমাৰ অবচেতন মনত সঞ্চয় হয় আমি সৰুৰ পৰা শুনি অহা কিছুমান ঋণাত্মক কথা যেনে দুখীয়া মানুহে জীৱনত একো কৰিব নোৱাৰে পৰীক্ষাত সকলো পৰীক্ষাৰ্থীয়ে পৰীক্ষা ভাল কৰিব নোৱাৰে পইচা ঘটিবলৈ বহুত জটিল এইবিলাক কথা শুনি অহাৰ ফলত এইবোৰ আমাৰ অবচেতন মনত সঞ্চয় হৈ আছে আৰু ঠিক তেনেকৈয়ে অবচেতন মনে আমাৰ লগত তেনেকুৱা কৰিবলৈ দিনে নিশাই কাম কৰি আছে কিয়নো আমাৰ অবচেতন মনটোৱে নাজানে কোনটো শুদ্ধ কোনটো ভুল গতিকে আপুনি আজিৰ পৰা এই ঋণাত্মক চিন্তাবিলাক আপোনাৰ অবচেতন মনৰ পৰা আঁতৰাই তাৰ ঠাইত পজিটিভ চিন্তা ভাল অভ্যাস সঞ্চয় কৰিবলৈ আৰম্ভ কৰক আপুনি যিকোনো এটা ভাল অভ্যাস আপুনি যোনটো বিচাৰিছে আপোনাৰ জীৱনত ভাল কথা সেইটো আজিৰ পৰা 21 দিনৰ বাবে সদায় কৰিবলৈ আৰম্ভ কৰক আৰু আপোনাৰ অবচেতন মনত এই গোটেই প্ৰক্ৰিয়াটো সঞ্চয় কৰিবলৈ চেষ্টা কৰক চাব আপুনি বিচৰাৰ ধৰণেই আপোনাৰ জীৱনটো ধনাত্মক ফালে গতি কৰিছে আৰু জীৱনটো সুন্দৰ হৈ পৰিছে ধন্যবাদ